মই জাষ্ট শুনিছোঁ দুৰ্ভাগ্যজনক ঘটনা কোনে জ্বলালে, কিন্তু মই এটা কথাই ক'ব খুজিছোঁ যে BTR চুক্তিৰ পিছত ইয়াত স্থায়ী শান্তি হ'বলৈ গৈ আছে আৰু এই স্থায়ী শান্তিটো যাতে বিঘ্নিত কৰিব নোৱাৰে কোনেও, আৰু BTR অঞ্চলত যাতে স্থায়ী শান্তি সঁচাকৈ আহি যায়, এই নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই অশান্তি যাতে সৃষ্টি নহয়, তাৰ কাৰণে চবকে মই অনুৰোধ জনাইছোঁ। আৰু এতিয়া মানে মোৰ এটা আহ্বান চৰকাৰলৈ, এই স্থায়ী শান্তিটো সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা, নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ নিৰাপত্তা ব্যৱস্থাটো তেওঁলোকে কটকটীয়া কৰাটো ভাল। মোৰ এটা আহ্বান, কিন্তু কেছ দিয়ক, আইনে নিজৰ ৰাস্তা নিজে ল'ব, দোষী ব্যক্তিক মানে আমি শাস্তি দিব লাগে। এই সময়ত এটাই আহ্বান নহয়, এটা হোলীৰ বতৰ, হোলীত এটা পপুলাৰ ডাইলগ এটা আছে, হোলী হে ভাই হোলী হে বুঢ়া না মানুহ। এইটো নিৰ্বাচন ভাই, নিৰ্বাচন বেয়া পাব নালাগে। নিজৰ মাজত আলোচনা সমালোচনা চলিয়ে থাকিব, কিন্তু নিৰ্বাচনী এটা অংশ হিচাপে লৈ পেলাই আমাৰ মাজত এই ধৰণৰ কোনো সংঘাত মানে সৃষ্টি হ'ব নালাগে বা সংঘৰ্ষৰ সৃষ্টি হ'ব নালাগে। সেইটো কাৰণে মই আজি আহ্বান জনাইছোঁ চবকে। এইটো ইলেকশ্যন কমিশ্যনৰ এটা ব্যৱস্থা কোড অফ কণ্ডাক্ট আমি শুনি আছোঁ, BTCৰ পৰা মানে বেগ লৈ পেলাই কাৰোবাক নিযুক্তি দিয়াৰ এটা প্ৰক্ৰিয়াও চলিছে বুলি সংবাদ মাধ্যমত ওলাই আছে। ডিষ্ট্ৰিবিউশ্যন কৰাও হ'ল, তো নিৰ্বাচনে ব্যৱস্থা ল'ব লাগিব। কোড অফ কণ্ডাক্টক এগেইনষ্ট এটা গণতন্ত্ৰক এটা সুস্থ গণতন্ত্ৰ অনাৰ কাৰণে এটা সুযোগ দিয়ক মানুহক, যে নিজৰ নিষ্ঠতা আৰু ভৱিষ্যত যিটো কৰ্মপন্থা আৰু আদৰ্শৰ ভিত্তিত নিৰ্বাচনটো জিকিবলৈ চেষ্টা কৰিব লাগে, আৰু কাৰোবাক প্ৰলোভন দি পেলাই বা কাৰোবাক মানে ভুল পথে পৰিচালিত কৰি পেলাই নিৰ্বাচন জিকাৰ চেষ্টা কৰিব নালাগে। কাৰণ বৰ্তমান BTR চুক্তিৰ পিছত বিকল্প ৰাজনৈতিক মঞ্চ বিচৰাৰ কাৰণে বিকল্প ৰাজনৈতিক মানে মঞ্চ প্ৰয়োজন হোৱাত UPPLক মানুহে আঁকোৱালি লৈছে।